শ্ৰী ২ নম্বৰ অংকটো কৰি দিছোঁ যে এটা সংখ্যাৰ ৪ গুণৰ পৰা ৭ বিয়োগ কৰিলে ১৭ পোৱা যায়, তেন্তে সংখ্যাটো কি? সংখ্যাটো উলিয়াব লাগে। সেইকাৰণে আমি কি কৰিছোঁ যে সংখ্যাটো আমি কি কৰিম, ধৰি ল'ম যে ধৰোঁ এটা সংখ্যা ইকুৱেল টু কি এক্স। নাও প্ৰশ্নমতে পাতলিত দিয়া চৰ্ত অনুযায়ী প্ৰশ্নত কি কৈছে, এটা সংখ্যাৰ ৪ গুণৰ পৰা, এটা সংখ্যা আছিলে এক্স, তাৰ ৪ গুণ মানে ৪ কি হ'ব পূৰণ, ৪ গুণৰ পৰা ৭ বিয়োগ কৰিলে, এইটো বিয়োগ ৭, এইটো ৭ বিয়োগ কৰিছোঁ, বিয়োগ কৰিলে বিয়োগ ফল যিটো আছে এইটো কিমান পোৱা যাব, ১৭ পোৱা যাব। এইটো ১৭ লিখি দিব। এতিয়া আমি কি কৰিম, এক্স থকাবিলাক এক চাইডত ৰাখি দিম, মানে ইয়াত এক্স 4x ৰাখিছোঁ, সিফালে ১৭ আছে আৰু মাইনাছৰ ৭ সিফালে গুচি গ'লে প্লাছৰ ৭ ইমপ্লাইজ 4x আৰু 17 যোগ 7 মানে কিমান, 17 যোগ 7 মানে 24, কিমান? তো ইয়াৰ পৰা এতিয়া আমি এক্সৰ মান উলিয়াম। এক্সৰ লগত থকা অংকটো বগদাংহৰ হৰত অৰ্থাৎ তলত আৰু 24টো থাকিব লবত। এতিয়া 4 24ত কিমান বাৰ, 6 বাৰ। তো কাটাৰ পিছত আমি এক্সৰ মান কিমান পাইছোঁ, 6। তো আমি উলিয়াব লাগে সংখ্যাটো, তো লিখি দিবা এটাকে সংখ্যাটো আছিলে এক্স, এক্সৰ মান কিমান, 6। তো সংখ্যাটো কিমান পাইছা, 6। হ'ব, বুজি পাইছা? তো এইটো আছিলে এই অংকৰ সমাধান। তোমালোকে এইটো আৰু ঘৰত প্ৰেক্টিচ কৰিবা, এনেকুৱা ধৰণৰ অংক নিশ্চয় পাৰিবা। হ'ব, ঠিক আছে।